আমার ডিম্পু বড়ুয়া হয়েছে এটা দালাল গম পাইছেন নাই কাবাৰ তিৰি যদি মেখেলাৰ দোকান দিয়ে বলে কি পুৰণা পেটিকটৰ দোকান দিছে ডিম্পুক পইচা দিছে ডিম্পু যাই কিনে পেটিকটটো পিন্ধি কিনে নাচি দিব হেই দোস্ত মই আজি পেটিকট পিন্ধিছো কেনেকুৱা লাগিছে মোক তো হেই দোস্ত চেং মাছ দেখা পাইছেন নাই তহঁতে হে চেং মাছ কোনে কোনে দেখা পাইছ চেং মাছৰ দৰে দেহা তার দেহাটো হল চেং মাছৰ দৰে যি উৎপাত তাৰ ডিম্পু বড়ুয়া বুলি নলবাৰীৰ লগ পালে চৰিয়াম তাক মই যোনদিনা লগ পাওঁ সন্মুখত যোনদিনা পাওঁ সিদিনাই চৰ খোৱাটো সি খাটাং মই সঁচাকৈ কৈছোঁ মানে মই যোনদিনা তাক লগ পাম তাক মই কম ক আৰু একবাৰ ক হে দোস্ত আৰু একবাৰ হে দোস্ত বুলি চেং মাছৰ দৰে দেহা তাৰ ভালৰ গাড়ী কিনে হাত বাজায় মুঠ বাজায় চব কেলা ভিডিঅ' তাৰ তাক যোনদিনা লগ পাম তাক সিদিনা মই কম তই কচোন ক হে দোস্ত আকৌ একবাৰ ক আৰু একবাৰ ক হে দোস্ত খুব কোবাম তাক মই যোনদিনা লগ পাম এনেওতো লগ পাওঁতে মোৰ বেছি টাইম নালাগে ভাবিলেতো ঘৰতে সোমাই যাব পাৰি আৰু দেহাটোতো চেং মাছৰ দৰে আৰু কিবা এটা আজিকালি ৰান্ধনী এটাৰ লগত ঘূৰি ফুৰে এই ৰান্ধনীটো ফুড ব্লগিং কৰে খাই খাই ঘূৰি ফুৰে দৰিকণা মাছ টাইপ তাৰ চকুকেইটা এনেকৈ পলক পলককৈ ওলাই থাকে কি ছাৰ ধ্ৰুৱ গেটো ইহঁত দুটা আজিকালি একেলগে থকা কৰিছে এটা ফ্লেটতে থাকে নাজানো কি চলি আছে কিবা ধ্ৰুৱ কলিতা নে কি নাজানো কি একেলগে থাকে দেখোন এটা ফ্লেটতে থাকে একেলগে বাইকত ঘূৰে এইবিলাক কি চলি আছে বুজিয়ে নাপাওঁ মই বিদ্যা ই বিয়াৰৰ ভিডিঅ' দিছে সিও বিয়াৰৰ ভিডিঅ' দিছে এনেকুৱা লাইক মানে তুমি কৰিছা ময়ো কৰিম জান ইউ বিয়াৰৰ ভিডিঅ' দিছে সিও বিয়াৰৰ ভিডিঅ' দিছে দুইটা এটা জেগাত যায় ভিডিঅ' বনাই আছে আৰু দুইটা একেলগে ঘূৰি ফুৰে দুটা ল'ৰা এটা ৰুম মই বুজি নাপাওঁ কাহানীটো কি চলি আছে গম পাইছে নাই দুটা ল'ৰা এটা ৰুম চলি কি আছে মই এইটো বুজি নাপাওঁ আৰু দুইটা একেলগে দেখোন কিবা আজিকালি হিজৰা চিজৰা বিচাৰি ফুৰে গণেশগুৰিত ছোৱালী বিচাৰিলে অলপ ভাল দেখি দুইটাই বাইক এখন লৈ কিনে হিজৰা বিচাৰি ফুৰি আছে ৰাস্তাত না ভাই हमको समझ में नहीं आ रहा ये लोग क्या समझ रहा है ब्रो দুইটাই ৰাতি আৰু তাকো মানে মানুহক দেখাই মানে দুইটাই ৰাতি ওলাইছে ওলাই কিনে কি হিজৰা বিচাৰি আছে ভাই ছোৱালী বিচাৰি ফুৰিলে অলপমান ভাল দেখি ছোৱালী বিচাৰি ফুৰিলে অলপ ভাল দেখি বোলে নহয় মই মতা মানুহ মই ছোৱালী লাগে দুইটাই হিজৰিয়া বিচাৰি ফুৰি আছে আপোনালোকে চাওক গণেশগুৰিত কোনটোক উঠাই লৈ গুচি গৈছে এইটো কোনো গম নাপায় নহয় য'তে ত'তে কোনে বিক্ৰী যায় কাবাৰ তিৰি মেখেলাৰ দোকান দিলেও মানে আমাৰ ডিম্পু বড়ুৱাই যাই কিনে উদ্বোধনী কৰে বোলে এইখন চাওক মেখেলা এইখন আপুনি এনেকৈ পিন্ধিব পাৰে ঠিক আছে চ' আমাৰ ডিম্পু বড়ুৱা হৈছে এটা দালাল গম পাইছেন নাই কাবাৰ তিৰি যদি মেখেলাৰ দোকান দিয়ে বোলে কি পুৰণা পেটিকটৰ দোকান দিছে ডিম্পুক পইচা দিছে ডিম্পু যাই কিনে পেটিকটটো পিন্ধি কিনে নাচি দিব হেই দোস্ত মই আজি পেটিকট পিন্ধিছো কেনেকুৱা লাগিছে মোক ঠিক আছে চ' এটলিষ্ট মই নিপু আৰু বেতালক পেটিকট পিন্ধি নাচা দেখা নাই ঠিক আছে বাকী ডিম্পু বড়ুৱা পইচাৰ কাৰণে পেটিকট পিন্ধিও নাচি দিব পাৰে কাবাৰ তিৰি বোলে পুৰণা পেটিকটৰ দোকান দিছে ডিম্পু বড়ুৱাক পইচা দিছে ডিম্পু বড়ুৱা যাই কিনে কি কৰিব আৰামছে যাই কিনে চ' সি হ'ল এটা জাঙিয়া বেপাৰী তাক জাঙিয়া বেপাৰী বুলিয়ে মাতো মই গম পাইছেন নাই আৰু সি পেটিকটটোৰ দাম 200 টকা সি লয় 25,000 বা 30,000 টকা যোনে দোকানখন দিয়ে দোকানৰ পইচা উঠাওতে তাতকে ডিম্পুক গোটেইকেইটা পেটিকট দি পঠোৱাই ভাল বোলে আপোনাৰ মাইকীৰ কাৰণে আপুনি এইকেইটা লৈ যাওক তাকো ফাটা পেটিকট বস্তুটো বুজি পাইছেন নাই যোনখন দোকানত মাতে উদ্বোধনীৰ কাৰণে সেই দোকানখনে মোটামুটি তাক পইচা যিটো দিয়ে সেইটো পইচা উঠাওতে সিহঁতৰ 6 মাহৰ বেপাৰ বৰবাদ ঠিক আছে খালি মোৰ এই ডিম্পুৰ কাৰণে নতুন প্ৰশ্নটো হৈছে যে এইটো ডিম্পু আজিকালি এই নতুনকৈ কি দৰিকণা মাছ এটাৰ লগত যে একেলগে ঘূৰি ফুৰে কেছটো কি আৰু ইহঁতে ৰাতি হিজৰা বিচাৰি ফুৰাৰ কাৰণটো কি